নমস্কাৰ, আশা কৰিছো সকলোৱে ভালে আছে। মই শামছুল হক, এই শামছুল হক চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। সৰু বৰ সকলোৰে মনত কিবা নহয় কিবা চিন্তা থাকে। তেনে অৱস্থাত মই আজি সেই তেনেধৰণৰ চিন্তা বা তাৰ এটা সৰু টিপছ দিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনাইছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে নিশ্চয় মনত অনুপ্ৰেৰণা পাব। আৰু যদি আপোনাৰ মনত চিন্তা আছে তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। এজন ছাত্ৰ লিখা পঢ়াত বহুত ভাল আছিল। লিখা পঢ়াত বহুত ভাল ছাত্ৰজন বিদ্যালয় ক্ষতি নকৰাকৈ প্ৰত্যেক দিন বিদ্যালয়ত যায়। বিদ্যালয়ত গৈ পেলাই ছাৰে যি কৰে আৰু যি কৰিব দিয়ে ছাত্ৰজনে সেয়াই কৰে। ছাত্ৰজন বহুত চোকা। তেনে অৱস্থাত কেইদিনমান পিছৰ পৰা সেই ছাত্ৰজন বিদ্যালয়ত কেতিয়াবা যায়, কেতিয়াবা নাযায়। যদিও বিদ্যালয়ত যায়, মনটো একদম বেজাৰ মন লৈ পেলাই বহি থাকে, কাৰো লগত ইমান মাতবোল নকৰে। কেতিয়াবা শিক্ষকে ছাত্ৰ ছাত্ৰীক কিবা কৰিবলৈ দিলে সেই ছাত্ৰজনে সেইখিনি কৰিবলৈ ইচ্ছা নকৰে। তেনে অৱস্থাত শিক্ষকে এদিন ৰাস্তাত ছাত্ৰজনক লগ পাই ছাত্ৰজনক সুধিলে যে তুমি লিখা পঢ়াত ইমান ভাল আৰু বিদ্যালয়খনত ইমান এটা সুনাম কৰি তুমি আমাৰ গৌৰৱ কৰি আনিছা, গতিকে তুমি এতিয়া আমি কিবা এটা কৰিব দিলে তুমি সেইখিনি কাম নকৰা, বিদ্যালয়ত লিখা পঢ়াত ইমান মনোযোগ নিদিয়া, তাৰ কাৰণটো জানিবলৈ ছাত্ৰজনৰ পৰা বিচাৰিলে। তো ছাত্ৰজনে শিক্ষকজনক ক'লে যে ছাৰ, মোৰ মনত বহুত দুখ, বহুত কষ্ট আৰু বহুত চিন্তাত মই ভুগি আছো আৰু মই জীয়াই থাকিবলৈ মোৰ আৰু ইচ্ছা নাই। তেতিয়া ছাৰে বুজি পালে যে ছাত্ৰজন বহুত এটা কষ্টত জীয়াই থাকিবলগীয়া হৈছে। তো কিবা এটা সান্তনা দিবৰ কাৰণে ছাত্ৰজনক ছাৰে ক'লে যে তুমি এটা কাম কৰা, তুমি সন্ধিয়া মোৰ ঘৰত আহা। আৰু তেতিয়া সেই প্ৰচুৰ গৰমত ছাত্ৰজন শিক্ষকৰ ঘৰলৈ যাবলৈ ধৰিলে আৰু গৈ 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 সেই শিক্ষকজনৰ ঘৰ পালে। আৰু তেতিয়া ছাৰে ছাত্ৰজনক ঘৰত লগ পাই ছাৰজনৰ মন ভাল লাগিলে আৰু ছাত্ৰজনক ড্ৰয়িং ৰুমত বহিবলৈ দিলে। ছাত্ৰজনক ড্ৰয়িং ৰুমত বহিব দি ছাৰে নেমু পানী আনি পেলাই ছাত্ৰজনক দিলে। ছাত্ৰজনে কি কৰিলে, সেই নেমু টেঙা যিটো পানী, সেই পানীটো ছাত্ৰজনে অলপ খালে আৰু খাই পেলাই গ্লাছত যিখিনি আছিলে গোটেইখিনি থৈ দিলে। এগিলাচ নেমু পানী সম্পূৰ্ণ খাব পৰা নাই। আৰু তেতিয়া নেকি নেমু পানী দি পেলাই ছাৰ যেতিয়া ঘৰত গ'ল, ঘৰত যোৱাৰ পিছতে আকৌ আহি পেলাই চালে যে ছাত্ৰজনে নেমু পানীটো খোৱা নাই। তাৰপিছত ছাত্ৰজনক ছাৰে সুধিলে যে তোমাৰ কি হ'ল, তুমি নেমু টেঙাটো তুমি খোৱা নাই। তেতিয়া ছাত্ৰজনে ক'লে না ছাৰ, খালো। তুমি ছাৰে ক'লে তুমি নেমু টেঙাটো খাইছা, পানীটো খাইছা, কিন্তু সেই পানীটো গ্লাছত গোটেইখিনি আছে, তেতিয়াহ'লে তুমি কি খালা? খোৱা। ছাৰে তেতিয়া ছাত্ৰজনক ক'লে যে তুমি পানীটো খোৱা। তেতিয়া ছাত্ৰজনে কৈছে না ছাৰ, হ'ব। আকৌ যেতিয়া ছাৰে ছাত্ৰজনক সুধিলে যে তুমি নেমু পানীটো নোখোৱাৰ কাৰণটো কি, কিবা নহয় কিবাটো এটা আছে। তেতিয়া ছাত্ৰজনে ক'লে যে ছাৰ, নেমু টেঙাটো অলপ বেছি হৈছে। তেতিয়া ছাৰে ছাত্ৰজনক ক'লে তেতিয়াহ'লে গ্লাছটো দিয়া, মই এই নেমুৰ পানীটো পেলাই দিম। তেতিয়া ছাৰক ছাত্ৰজনে ক'লে যে নাই ছাৰ, হ'ব, পেলাব নালাগে, মই খাই লম। আৰু তেতিয়া ক'লে ছাৰ, অলপ যদি চেনি আছে ঘৰত যদি অলপ চেনি আছে, চেনি আনি দিম। তেতিয়া ছাৰে সেই ছাত্ৰজনৰ কথা মতে ছাৰে এচামুচ চেনি আনি পেলাই ছাত্ৰজনক দিলে। আৰু তেতিয়া ছাত্ৰজনে সেই নেমু টেঙাটোত চেনি মিহলাই
তেতিয়া অলপ মিঠা হ'ল, তেতিয়া ছাত্ৰজনে পানীটো খাই দিলে। খাই দিয়াৰ পিছত তেতিয়া ছাত্ৰজনে ক'লে যে তুমি তেতিয়া পানীটো খাব পাৰিছা। ক'লে ছাৰ অলপ চেনি মিহলোৱাৰ কাৰণে এই পানীটো মই খাব পাৰিছো। তেতিয়া সেই ছাৰজনে ক'লে ঠিকেই, তুমি ঠিকেই বুজিছা। আৰু তেতিয়া ছাৰজনে ছাত্ৰজনে ক'লে যে এই যে নেমু টেঙাটো তুমি টেঙাৰ কাৰণে তুমি খাব পৰা নাই, তুমি টেঙাৰ কাৰণে তুমি এই নেমু পানীটো থৈ দিছিলা, আৰু সেই থৈ দিয়াৰ কাৰণে তাত এচামুচ চেনি মিলোৱাৰ হ'ল, আৰু সেই চেনি মিলোৱাৰ পিছত তুমি এই পানীটো গোটেইখিনি খাব পাৰিছা। গতিকে মানুহৰ জীৱনত সেই এনেকুৱা কিছুমান সময় আহে যিটো সময় নেকি মানুহৰ মনটো একদম টেঙাৰে ভৰপূৰ হৈ থাকে। আৰু সেই সময়ত যদি আমি সেই টেঙা মনত যদি আমি অলপ মিঠা মন আনি পেলাই যদি আমি মিহলাব পাৰো, তেতিয়াহ'লে হয়তো আমাৰ টেঙা মনৰ পৰা মিঠা মনলৈ আমাৰ পৰিৱৰ্তন ঘটিব। একে আৰু আমি জীয়াই থাকিবলৈ হ'লে দুখ আৰু কষ্ট, সুখ গোটেইখিনি আমাৰ জীৱনত প্ৰয়োজন আছে। যদি কষ্ট আমি নাপাওঁ, তেতিয়াহ'লে সুখ কি বস্তু সেইটো অনুভৱ নহ'ব। আৰু সুখ যদি আমি নাপাওঁ আৰু সেই মুহূৰ্তত যদি কিবা দুখ আহে, দুখ কি বস্তু আমি হয়তো অনুভৱ কৰিব নোৱাৰিম। তো সেইকাৰণে আমি মনত যদি কিবা দুখ কষ্ট থাকে, আমি মন সৰু কৰিব নালাগে। আমি মনটো ভাল কৰিবৰ কাৰণে আমি ভাল মানুহৰ লগত যোগাযোগ কৰি সেই সমস্যাৰ বিষয়ে আমি বুজ ল'ব লাগে। আমাৰ মনটো দুখ লগাজনক থাকিলে আমি সেই মনটো ক'ত গ'লে ভাল লাগিব আৰু কি কৰিলে ভাল লাগিব, আমি সেই তাৰ এটা প্ৰচেষ্টা আমি হাতত ল'ব লাগিব। তেতিয়াহ'লে আমাৰ মনটো ভাল লাগিব। যেতিয়া নেকি ছাত্ৰজনে লিখা পঢ়াত হয়তো অলপ কিবা এটা অসুবিধা পাই আছে, আৰু তেতিয়া আমাৰ গাৰ্জেনে যদি অলপ সান্তনা দিয়ে, সমস্যাখিনি যদি ছাত্ৰজনৰ পৰা যদি বিচাৰিব খোজে, নিশ্চয় ছাত্ৰজনে সেই সমস্যাখিনি পাব, আৰু সমস্যা যাতে সমাধান হয় তাৰ হয়তো ব্যৱস্থা গাৰ্জেনে কৰিবলৈ পাব। গতিকে ছাত্ৰসকলে যদি অধ্যয়ন ক্ষেত্ৰত বা কিবা কামৰ ক্ষেত্ৰত যদি কিবা অসুবিধা পায়, গতিকে নিজে সেই তেনেকুৱা জনা মানুহ এজন মানে ডাঙৰ মানুহৰ লগত কথাখিনি বাৰ্তালাপ কৰিব লাগে, আৰু বাৰ্তালাপৰ জৰিয়তে আমাৰ সেই সমস্যাখিনি আমি সমাধান কৰিব লাগে। গতিকে দৰ্শক, আজি ইমানতে সামৰিছো। আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আমাৰ আজিৰ এই কাহিনীটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আজি আমাৰ এই চেনেলটোত আমাৰ এই প্ৰথম ভিডিঅ', আজি এনেকুৱা হয়তো ভিডিঅ' পৰৱৰ্তী সময়ত আপোনালোকে পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো আপোনালোকে ক্লিক কৰক। আৰু আমি আগন্তুক দিনবোৰত এনেকুৱা ভিডিঅ'বোৰ বনাবৰ কাৰণে আপোনালোকে অনুপ্ৰেৰণা দিব বুলি আশা ৰাখি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছো।